নমস্কাৰ সকলোকে লক্ষ্মী পূৰ্ণিমা মানে লক্ষ্মী পূজাৰ সকলোকে শুভেচ্ছা। আজি শৰৎ পূৰ্ণিমা বাৰু, শৰতৰ প্ৰথমটো পূৰ্ণিমা। সকলোবোৰ চাফ চিকুণ কৰি ঘৰ চৰ মুচি পাকঘৰ চাঘৰ মুচি আজৰি, মায়ে চফা কৰিলে ময়ো চফা কৰিলোঁ আৰু এয়া প্ৰসাদ তিয়াই থৈছে। এইবাৰ গোটা মগু উলিয়াইছোঁ, এইবোৰ ফল মূল আৰু আপোনালোকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা। এয়া নতুন চাকি কিনি অনা হৈছিলে আৰু এইবোৰ সকলোবোৰ মায়ে ধুই থৈছে। গোঁসাই ঘৰ চফা কৰোঁতে মায়ে ধুনীয়াকৈ ঢাৰি পাতি সকলোবোৰ ধুলে। তাৰপাছত মায়ে সেই সময়ত কাটি আছিলে কলপাত আৰু মই জলকীয়াকেইটা এইকেইটা কি থকা দেখি অকণমান ছিঙি মেলি ল'লোঁ। লগতে কলপাতবোৰ মই ধুই পেলালোঁ, এইবোৰ আৰু ভিডিঅ' কৰিবলৈ নহ'ল। পায়স বনি আছে দেই, এইটো খোলোতে হাতখন কাটিলে, লৈ গুচি গ'ল আৰু। তাৰপিছত আমাৰ যিহেতু লক্ষী পূজা পালন কৰা হয়, সকলোবোৰ পূজা বা সকলোবোৰ উৎসৱ পালন কৰাও নহয়। ঠিক সেইদৰে আপোনালোকে যদি মন কৰিছে, আমাৰ ঘৰত কোনোদিন আমি বিশ্বকৰ্মা পূজা তেনেকৈ পালন কৰা নাই আৰু সেইকাৰণে সদায় এনেকৈ পালন কৰিলে প্ৰসাদৰ লগতে পায়সো অকণমান প্ৰস্তুত কৰা হয়। সেয়া পায়স বনাই থকা হৈছে। লগতে দেউতাই মানে শৰাই দিবলৈ তেওঁ ধুনীয়াকৈ ফল মূলবোৰ কাটি আছে আৰু মায়ে ধুনীয়াকৈ চাকিবোৰ ঠিক কৰিয়েই থৈছে। মই তাত তেল দি এনেদৰে জ্বলাই মেলি ল'লোঁ। তাৰপাছত মায়ে প্ৰথম চাকি গছ গোঁসাই ঘৰতে দিলে, তেওঁ সেইবোৰ কাম কৰি আছে। মই অকণমান পাকঘৰলৈ আহিলোঁ আৰু আপোনালোকক দেখাইছোঁ। এয়া নাৰিকল মায়ে ৰুকি থৈছে, লগতে চাউল তিয়াই থৈছে, চাউল এবাটি তিয়াই থৈছে প্ৰসাদত দিবলৈ। আৰু চবেই ভাগে ভাগে কাম কৰি আছোঁ। অকণমান পাকঘৰটো চফা কৰি ল'লোঁ। তাৰপিছত এয়া দেখিছেনে, পুখুৰী পাননি ধাননি সকলোতে চাকি দিব লাগে। প্ৰথমতে দেউতাই বাৰু পথাৰত গৈ দিলেগৈ, মই আজি এইবাৰ যাবলৈ নহ'ল। মই যদি আপোনালোকে দেখিছে মোৰ শ্বৰ্ট ভিডিঅ', সেইটোত মই আগৰ ক্লিপ এটাহে লগাই দিছোঁ। মোৰ এইবাৰ যাবলৈ সময়ে নহ'ল একেবাৰে। তাৰপিছত যিহেতু পূৰ্ণিমা আছিলে, জোনটো চাওকচোন ইমান ধুনীয়া হৈ আছে। মোৰ মানে জোনবাইটো এনেকৈ সম্পূৰ্ণকৈ দেখিলে মানে পূৰ্ণিমা বহুত বেছি ভাল লাগে। তাৰপিছত এয়া সকলোতকৈ মেইনটোৱে হৈছে লক্ষী পূজা। যিহেতু লক্ষী আছে আমাৰ এয়া ভঁৰালটোত, ভঁৰালৰ চাকি গছি আপোনালোকক দেখাইছোঁ। তাৰপিছত মা মই দুয়োজনীয়ে মিলি পুখুৰী বাৰী শাকনি লগতে তুলসীৰ তলত আৰু য'ত য'ত দিয়া হয় নিয়ম কৰে আৰু তাত সকলোতে দিলোঁ। লগতে এয়া গেটত দিছোঁ, যিহেতু বৰ ওখ গেটখন, সেইকাৰণে চকী এখন আনি দিবলগীয়া হৈছে। মায়ে মোক চাকিবোৰ দি দিছে আৰু মই ধুনীয়াকৈ দিছোঁ। আৰু লগতে বৰমাহঁতৰ ঘৰতো যিহেতু মানুহ নাছিলে, বৰমায়েও চাকি দুগছ দিবলৈ দি থৈ গৈছিলে, তেওঁলোকৰ গেটতো চাকি দুগছ দি দিলোঁ। আৰু এনেদৰে বাহিৰতে যি মানে য'ত য'ত চাকি জ্বলাওঁ সকলোতে এগছ এগছ চাকি দিলোঁ। আৰু কিন্তু এইবাৰ চাকিকেইটা মানে অকণমান আনোতে বেছিয়ে সৰু হৈ থাকিলে, সেইকাৰণে মানে তেলবোৰ বেছিকৈ পৰিয়ে গৈছে। তাৰপাছত পাকঘৰতে এগছি জ্বলালোঁ, ময়ে জ্বলালোঁ, আনকালে মায়ে জ্বলাই বাৰু, এইবাৰ ময়ে জ্বলাই দিলোঁ। তাৰপাছত আহিলোঁ গোঁসাই ঘৰলৈ। আৰু গোঁসাই ঘৰত প্ৰতি বছৰে আমি এনেদৰে মূৰ্তি চেঞ্জ কৰা হয়, প্ৰতি বছৰে নতুনকৈ স্থাপন কৰা হয়। আৰু এইবাৰো সেয়া নতুনকৈ স্থাপন কৰা হ'ল আৰু লগতে মালা চালা পিন্ধাই দিলোঁ আৰু নতুনকৈ। তাৰপিছত দেউতাই শৰাই সজাই মেলি দেউতাই পঢ়িলে লক্ষী চৰিত। আৰু আপোনালোকে বাৰু লক্ষী চৰিতখন পঢ়িছেনে বা শুনিছেনে, শুনি চাবচোন। মানে বহুত ইণ্টাৰেষ্টিং মানে কথাবোৰ শুনি, মানে কিছুমান কথা হাঁহিও উঠে। মানে লক্ষী কুলক্ষণী কোন কি এনেকুৱা কথাবোৰো আছে। তাৰপিছত এইবোৰ পঢ়ি মেলি পূজা কৰা হোৱাৰ পাছত, আৰু পূজা মানে কি আৰু ভগৱানক আৰু লক্ষীক আৰু সেৱা কৰাৰ পাছত আৰু আমি এয়া প্ৰসাদ বিতৰণ কৰিছে মায়ে। আৰু ভোকতে মানে একদম ৰ'বই পৰা নাই, ইমানেই ভোক লাগিছে গোটেইকেইটাই। দিয়া আকৌ আৰু ভোক লাগিছে, খাওঁ। ইমান পায়স খাই ভাল নাপাওঁ, কিন্তু মিঠাবোৰ বৰ ভাল নাপাওঁ, কিন্তু মাৰ হাতৰ পায়সকনৰ সোৱাদটো অকণ বেলেগ। আৰু লক্ষী পূজা বুলিলে মই এই চিৰা আৰু চেনিৰ যে এই মিশ্ৰণটো খাই বৰ ভাল পাওঁ। তাৰ পাছতে বতৰে কিন্তু ৰং সলাই দিলে নহয়, এয়া ঘপককৈ বৰষুণ এজাক আহিলে। ইয়াৰে প্ৰসাদ কেইভাগমান মই আইতাহঁতৰ ঘৰতো ঘৰে ঘৰে দি থৈও আহিলোঁগৈ, কিন্তু মানে খুৰীহঁতো আহিছিলে, সেয়া ক্লিপো মোৰ লোৱা নহ'ল, সেইবোৰ ক্লিপ মোৰ লোৱা নহ'ল। আৰু তাৰপিছত ভোকতে মানে একদম সোনকালে ৰুটি বনালোঁ, কাৰণ লক্ষী পূজা বুলি ভাত নাখাওঁ আৰু সেইদিনাখনি ৰাতি। আপোনালোকে খায়নে নাখায় কমেণ্টত মোক জনাব। আমাৰ কিন্তু ৰাতি নাখাওঁ আৰু আমি ৰুটি বা কিবা এনেদৰেই খাওঁ। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে কমেণ্টত জনাব আৰু লাইক, আৰু লগতে ইউটিউবত যদি মোৰ ভিডিঅ'টো চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজত চাইছে যদি পেজটো ফ'ল' কৰিব। থেংক ইউ ফৰ